কি কৰি আছা তুমি? মাত বোল নিদিয়া যে কি হৈছে তোমাৰ? টেনচন কি মাত দিম আৰু কি টেনচন তোমাৰ? মই আছো নহয়, মই তোমাক কৈ দিম নহয় কি টেনচন। এনেকৈ যদি কৈ দিয়া টেনচন হ'লে হয় আৰু কথাই নাছিল। কি হৈছে কি তোমাৰ? ভাবিছো মোৰ চুলি কেইডাল নাইকিয়া হৈ যাব ইমান টেনচন এনেকুৱা টেনচন নে? এবিঘা মাটি কিনিব পৰা নাই 14-15 লাখ টকা বিঘা। হয় নেকি? সেইটোতো হয়েই। ৰিংবানটো ভাঙিলে আজি এবুকু পানী হ'ব। কি ক'ম আৰু দুখৰ সীমা নাই আমাৰ। দুখৰ সীমা নাই। এতিয়া কি কৰিব আৰু কি কৰিম বুলি ভাবিছে এতিয়া? চৰকাৰে ইমান ধুনীয়া ঘৰটো দিছে NGO ফালৰ পৰা দিছে একচুৱেলি চৰকাৰ নহয়। ইমান ধুনীয়া দিছে ৰং চং মাৰি দিছে 2 লাখ 2 লাখ ঘৰটো ভাগি কিন্তু আকৌ কেনেকৈ যাওঁ বহুত দুখ কৰিছে। হয় নেকি? সেইটোতো হয়, মোৰো দুখ লাগিছে পিছে। দুখ কি কৰিম আৰু এতিয়া উপায় নাই আৰু। ক'ৰবাত দুখ লাগিছে যদি কিবা এটা কৰক অলপ সহায় কৰক। কি সহায় কৰিম মই? নিজৰে নাই আকৌ। দুখ লাগিছে চবেতো এনেকৈ কৰিব থৈ যায় ন? দুখ লাগিছে অহা বছৰ কৰিম কেইবছৰ কৰিম কিন্তু ক'ত কাৰ কি হ'ব নাই এতিয়া কথা দুখ লাগিলে হ'ব নেকি কিবা দিব লাগিব কিবা এটা সহায় কৰক।